এনেকুৱা এটা সময় আছিল যেতিয়া অসমত বিদেশীৰ আক্ৰমণৰ পৰিমাণ বহুত বেছি বৃদ্ধি পাইছিল, যাৰ ফলত অসমত অশৃংখল তথা অস্থিৰ পৰিস্থিতিয়ে বিৰাজ কৰিছিল। তেনেকুৱা এটা পৰিৱেশত যদি নিজৰ স্বামীৰ মৃত্যু হয়, তেতিয়া নাৰী এগৰাকী তথা ৰাজ্যৰ ৰাণী এগৰাকীয়ে কি কৰিব? নিশ্চয় আমি ভাবিম যে তেখেত ভাঙি পৰিব, হয়তো পলায়ন কৰিব অথবা আত্মসমৰ্পণ কৰি ল'ব। কিন্তু নহয়, এগৰাকী এনেকুৱা সাহসী নাৰীও আছিল যিয়ে আক্ৰমণকাৰী সেনাৰ বিৰুদ্ধে যুঁজ দিছিল। নাম আছিল মূলা গাভৰু, এগৰাকী আহোম কুঁৱৰী, বীৰ সেনাপতি ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী তথা চুপিম্ফা বৰপাত্ৰ গোহাঁইৰ কন্যা। 16শ শতাব্দীৰ সেই সময়ছোৱাত বহিৰাগত শত্ৰুই যেতিয়া বাৰ বাৰ অসম আক্ৰমণ কৰি আছিল, তেতিয়া অসমৰ সুৰক্ষাৰ বাবে বহু বীৰ যোদ্ধাই ৰণক্ষেত্ৰত যুঁজ দিছিল। তেওঁলোকৰ মাজৰে এজন আছিল ফ্ৰাচেংমুং বৰগোহাঁই, অৰ্থাৎ মূলা গাভৰুৰ স্বামী। কিন্তু এদিন ৰণক্ষেত্ৰতেই তেখেতৰ স্বামীৰ মৃত্যু হয়। মৃত্যুৰ বাতৰি পাই মূলা গাভৰু শোকত ভাঙি পৰিল যদিও তেখেত প্ৰতিজ্ঞাবদ্ধ হ'ল যে যিসকলে তেওঁৰ স্বামীক হত্যা কৰিছে, যিসকলে আহোমৰ স্বাধীনতাৰ হস্তগত কৰিবলৈ উঠি পৰি লাগিছে, সেই শত্ৰু সেনাৰ বিৰুদ্ধে তেওঁ যুঁজিব। চকুপানী মচি হাতত তৰোৱাল লৈ ঘোঁৰাত উঠি তেখেত ৰণভূমিলৈ আগবাঢ়িল। আহোম নাৰী যুঁজ দিবলৈ যোৱা দেখি সকলো আহোম সৈন্য দুগুণে উৎসাহিত হৈ জয় আহোমৰ জয় ধ্বনিৰে শত্ৰুৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি গ'ল। তেখেতে শত্ৰুপক্ষক বুজাই দিলে যে নাৰী দুৰ্বল নহয়, সময়ত ৰণভূমিতো নামিব পাৰে। বীৰত্বৰে যুঁজি যুঁজি অৱশেষত তেখেতে ৰণভূমিতেই প্ৰাণত্যাগ কৰে। কিন্তু তেখেতৰ এই বলিদান ব্যৰ্থ নগ'ল। আজিও অসমৰ ইতিহাসত তেখেতৰ নাম গৌৰৱ তথা সন্মানেৰে লোৱা হয়। তেখেতৰ স্মৃতিত 1987 চনত অসমৰ শিৱসাগৰ জিলাৰ দিচাও বটুৱাত মূলা গাভৰু ছাত্ৰী এম.ই. বিদ্যালয় স্থাপন কৰা হয়। প্ৰতি বছৰে 29 মে তাৰিখে সমগ্ৰ অসমত মূলা গাভৰু দিৱস পালন কৰা হয়। তদুপৰি টাই আহোম যুৱ পৰিষদ অসমৰ দ্বাৰা প্ৰতি বছৰে মূলা গাভৰু দিৱস অনুষ্ঠানত অসমৰ বিশিষ্ট মহিলাসকলক বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰা হয়। তেওঁ হৈছে অসমৰ গৌৰৱ। তেখেতৰ জীৱনৰ পৰা কিছু কথা আমাৰ নিজৰ জীৱনত আঁকোৱালি লওঁ। আহক আমি একেলগে আগবাঢ়ো, একেলগে দেশ গঢ়ো। জয় আই অসম।